মই যে মোক ইয়াত হাইফাই মই বিৰাট কথা কৈ আছো হয় মোৰ ইয়াত লেভেল থাকে মোৰ কাকা যে মোৰ কাকা বহুত হাইফাই হাইটেক ফেমিলি মানুহ মিছা কথা কৈছা একেবাৰে কান্দলীয়া চত গাত ফালি যাব মোৰ কাকা এটা ইচ্ছাৰা মন্ত্ৰী এম এল এৰ পৰা আদি কৰি ডাঙৰ ডাঙৰ মানুহ ৰখি যাবলৈ বাধ্য হৈ যায় ইমান ডাঙৰ মানুহ মোৰ কাকা ইমান ডাঙৰ মানুহ সেই ইচ্ছা হৈ যায় মানুহ মোৰ কাকা এটা ইচ্ছাত মানুহ ৰখি যাবলৈ বাধ্য হৈ যায় কি আছিল মানে ট্ৰেফিকৰ হোম গাৰ্ড মোৰ যে দেউতা আছে দেউতাৰ কথাটো নকওঁ কৰৰকে কৰৰপতি মোৰ দেউতা কোটিপতি মোৰ দেউতা ৰাতিপুৱা খোৱাৰ পৰা উঠাৰ পৰা ৰাতিলৈকে এচি ৰুমত উঠা বহা কৰে আৰু কোটি কোটি টকাৰ লগত খেলা কৰে সঁচা নে সঁচাই কি আছিল শুন কি আছিল মানে এটিএমৰ চকীদাৰ মানুহটো মই আৰু ভাইটি আৰু মই ইমান হাই পাই মোৰ ঘৰত গা ধুবলৈ শান্তি নাই বুজিছ নাই এই পলিটিকেল মন্ত্ৰী এম এল এৰ পৰা মই শান্তি নাপাওঁ গা ধুবলৈ ভাইটি মই যে গা ধুওঁ এনেকৈ পানী এবাল্টি মাৰোঁ হয় তৰুণ গগৈ আহি জুমি থাকেহি মিছা কথা কোৱা নাই বাৰু এফালে এনেকৈ পানী এবাল্টি মাৰোঁ নৰেন্দ্ৰ মোদীয়ে জুমি থাকেহি আকৌ লুকুৱাই কৰি এনেকৈ পানী মাৰোঁ হিমন্ত বিশ্ব নমস্কাৰ দি থাকে একদম মানে গা ধুবলৈ বাথৰুমত শান্তি নাইকিয়া হৈছে কিয় মিছা কথা কৈ আছে আপুনি সঁচাই কৈছোঁ কেনেকৈ মানে এনেকৈ মানে মাইকী মানুহজনে গোটেই কলৰ পাৰটো ইলেকশ্যনৰ বেনাৰ দি বেৰি দিলে